হাই অসমবাসী, কিনো কম। আজি অসমবাসী আৰু শদিয়াবাসী লৈ এটি ভিডিঅ' পঠাইছোঁ। সকলোটি অসমৰ চুকে কাণে থকা সকলোটি মই জয়জয়তে প্ৰণাম জনাইছোঁ। আচলতে আমাৰ শদিয়াৰ টুপচিঙা গাঁওখনত যিখন দহা হৈ গ'ল, সেই দহাখনত যিমান দলে বলে আজি দল সংগঠনৰ সমূহটিলৈ যাতে মই নাম নকওঁ, সকলোটি দলীয় মানুহবিলাকক মই নথৈ সুখী। গতিকেলৈ আমাৰ গাঁওখনত যি এজন গায়ক ৰাজীৱ গগৈ, তেখেতৰ স্বাৰ্থত যিখিনি দুখ কষ্টৰ যিখিনি ভোগ কৰিলে, সেইখিনিক সকলোটি মৰম চেনেহ আমি টুপচিঙাবাসী ৰাইজে আমি অন্তৰত ৰাখিছোঁ। সদুতি অসম ভিত্তিত পাতিছে যদিও আমাৰ গাঁওখনৰ শদিয়াখনৰ সকলোটি মানুহে যেনেকৈ আলপাচন ধৰিব লাগিছিল, তেনেকৈ হয়তো অসমবাসী ৰাইজক নোৱাৰিলে। তথাপিও যিমতে আমাৰ শদিয়াবাসী ৰাইজে কষ্ট কৰিলে, ভাতৰ পৰা আদি কৰি মানে নথৈ সুখী। যিখিনি ভাত বনাইছিলে, ৰান্ধন বঢ়ন কৰিছিলে, সেইবিলাকৰ প্ৰতি মই একদম নথৈ সুখী আমাৰ গাঁওখনৰ সৈতে। গতিকেলৈ সকলোটিয়েতো ক'ব নোৱাৰে, মই ইউটিউবাৰ হৈ গাঁওখনৰ বিনিময়ত সকলোটি অসমবাসী ৰাইজক মই প্ৰণাম জনাইছোঁ। গাঁওখনৰ সৈতে সকলোটি টুপচিঙাবাসী ৰাইজে আপোনালোকক প্ৰণাম জনাইছে। আলোচনা হৈছে ইমানেই যে দুখ কষ্টৰে শদিয়াবাসী ৰাইজেও যে বহুত দুখ কষ্টৰ কৰিলে সকলোটিয়ে। সেয়েহে আজি শেষত সকলোটি ৰাইজলৈ মই এটি ভিডিঅ' পঠাইছোঁ। হয়তো কওঁতে মেলোঁতে আকাৰ ইচিকাৰ থাকি যাব পাৰে, সকলোখিনি আপোনালোকে শুধৰাই ল'ব। গতিকেলৈ মই ইউটিউবাৰ হৈ আপোনালোকক এটি প্ৰণাম জনাইছোঁ। যেনেকৈ দলে বলে গায়ক গায়িকাৰ লেঙেৰা কোজা সকলোটি আমাৰ গাঁওবাসী হৈ মই প্ৰণাম জনাইছোঁ। মই নহয় মানে আমি গাঁওখনৰ সকলোটিয়ে আমি প্ৰণাম জনাইছোঁ। গতিকেলৈ কিনো ক'ম, এই আজি মই শেষত আৰু এটি আছে ৰাজীৱ গগৈৰ বোলে যিবিলাকে মানে ধৈৰ্য এনেই বাহিভোজ থুলমূলকৈ বস্তু বাহিনী গোটাবৰ বাবে এটি কিবা এটা মাতিছে বোলে। তাৰ যদি ভালকৈ যদি আয়োজন হয়, ধৈৰ্য মানুহবিলাক যদি আহে, তাৰে এটি ভিডিঅ' আকৌ পঠিয়াম। কেনেকৈ ধৰণৰ কি হ'ল কি কথা শুনিছোঁ আৰু কৈছে এনেকৈ এটা ধৈৰ্য যিবিলাকে জাবৰ জোঁথৰ য'ত যেনেকৈ খৰি কাঠ পৰি আছে সেইবিলাক গোটাবৰ কাৰণে সকলোটি আমি গোট খাম। তেতিয়া আৰু এটি ভিডিঅ' বনাই আপোনালোকক পঠিয়াম। গতিকেলৈ কিনো ক'ম, নথৈ সুখী। যিবিলাকে আহিলে গাড়ী মটৰ বহুত অসুবিধা হ'ল বুলি কোৱা শুনিছোঁ। গতিকেলৈ কিছুমান নাপালেহিয়ে বুলি কোৱা শুনিছোঁ। কিছুমান আহিও যিবিলাকে ভোজন আয়োজন কৰিব নোৱাৰিলে, সেইবিলাকো যাতে কোনো সুখী হৈ যাতে ঘৰৰ মানুহ হিচাপেই তেনেকৈ পঠিয়াবলৈ চেষ্টা কৰিব। দুখ অন্তৰক দুখ নিদিব, অন্তৰক দুখ নিদি যি নিজৰ ঘৰ হিচাপেই ভাবিব, দুখ নিদিব দেই। যিবিলাকে খাই আহি কষ্টৰে ভোজন কৰিব নাপালে বা পোৱা সকলকো নোপোৱা সকলকো নিজৰ ঘৰ হিচাপে খালোঁ বোলো বুলি ভাবি ল'বা। আৰু আনৰ পৰৰ দেখিলেই নিজক পৰ দেখুওৱা নিচিনা হ'ব। গতিকে নিজৰ বুলি যিজন ল'ৰাই আজি অমৰ হৈ তেখেত আমাৰ সকলোটি ৰাইজক, অসমবাসী ৰাইজক চাইছে, তেওঁ জানে কি আশীৰ্বাদ দিছে, তেওঁ জানে কিমাননো আশীৰ্বাদ দিছে তাৰ অমৰ অন্তৰৰ পৰা। আমিতো নাজানো, তাই গুচি গ'ল।
ইয়াকে কৈ মই সকলোটি অসমবাসী ৰাইজক, দল সংগঠনক, গায়কসকলক আৰু মই বাই দি মোৰ এই ভিডিঅ'টি আপোনালোকক প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।